এভৰিৱান ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ। দুৰ্গা পূজা বুলি ওলাই যোৱাই নাছিল। জুবিন দাবিহীন অসমখন কিবা বহুত খালী খালী হৈ পৰে। যাবলৈ মন নাছিল যদিও মায়ে ওচৰৰে দুখন পূজালৈ জোৰ জবৰদস্তি লৈ যোৱাতহে এপাক ওলাই আহোঁ বুলি গৈ আহিলোঁ আৰু লগতে জুবিন দাকো শ্ৰদ্ধাঞ্জলি দি আহিলোঁ। দেৱী দৰ্শন কৰি ওলাই যাওঁতেই দেখিলোঁ জেলেপীৰ দোকানখন। ল'বলৈ খুব মন গৈছিল যদিও বৰষুণ এটোপাল দুটোপালকৈ পৰিবলৈ ধৰাত খৰখেদাকৈ ঘৰলৈ বুলি বাট ল'লোঁ আৰু ঘৰলৈ খোজকাঢ়ি গৈ থাকোঁতে আন এখন পূজা মণ্ডপতো সোমাই দেৱী দৰ্শন কৰিলোঁ। ভাগ্য ভাল বৰষুণৰ পৰা বাচিবৰ বাবে মায়ে ছাতি দুটা লৈ লৈছিল বাবেহে বৰষুণৰ পৰা বাচিলোঁ। তাতে গৈ দেখিলোঁ পূজা মণ্ডপত ওজাপালিও চলি আছিলে। বৰষুণটো অলপ কমা নিচিনা দেখাৰ বাবে ওলাই আহি সন্মুখতে থকা জেলেপী দোকানখনৰ পৰা অলপ জেলেপী